morning everyone, welcome back to my YouTube channel. Namaskar, মোৰ YouTube channel ত আপোনালোকক পুনৰ স্বাগতম জনাইছো। সো আজি সানডে হয় আৰু আমি মই আৰু ভাইটি একচুয়ালি যাবলৈ ওলাইছো চকিডিঙি বজাৰ, যেহেতু আজি বজাৰ বহে আৰু বহুত বেছি শাক পাচলি ওলাব, তো ভাবিলোঁ আজি সানডে হয় কিবা স্পেচিয়েল খাওঁ বুলি আৰু বজাৰ কৰোঁ বুলি ওলাইছো আৰু সো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, স্কিপ নকৰিব মাজত, আৰু ভাল লাগিলে লাইক এণ্ড ছাবস্ক্ৰাইবো কৰি দিব। তো বলক আহক চাই থাকক। মই এনেকুৱা হাৰ্ডি পিচ এনেকুৱাবোৰে লাগে। অঁ ঠিক আছে, খালি মাংস লাগে। অঁ ঠিক আছে। এইটো হাডি আহিব, হাডি আহিব, অনলি হাডি, হাডি চালটো আহি যাব, ভাল বস্তু লাগে ন। আহি পাই চকিডিঙি বজাৰ। এইফালে চাম নে এইফালে চাম, চাম লাগিছে। আমি অলপ আগলৈকে গৈ আহোঁ। ইমান বেছি ভিৰ চকিডিঙি বজাৰ, বহুত বেছি মানুহ, বহুত বেছি ভিৰ চানডে বুলি, আৰু চানডে যিহেতু চবৰে অফিচ বন্ধটো বজাৰ কৰিব আহিছোঁ। মই যাব লৈছোঁ এয়া পাবো ধনিয়া কেনেকৈ 20 টকা তিনি মুঠি। পাগৰ মাছখিনি মায়ে বাছিলে, আৰু এয়া মিছা মাছ, যোনটো মোৰ বহুত বেছি ফেভৰেট। ইয়াক এতিয়া ফ্ৰাই কৰি খাওঁ নে গ্ৰেভি বনাই খাওঁ এতিয়ালৈকে মই ভবাই নাই। আৰু এইখিনি হৈছে আপোনাৰ মাটন, মেৰিনেট কৰি মেৰিনেট কৰি আছে ভাইটিয়ে বনাব আজি মাটনখিনি। তাত চব মছলা চছলা, পিঁয়াজ চিয়াজ, দুটা মিডিয়াম চাইজৰ পিঁয়াজ দিলে, আৰু চব কাশ্মীৰী লাল মিৰ্চ, হালধি, মিঠাতেল দেখিছেনে, মেৰিনেট কৰি এতিয়া এঘণ্টাৰ কাৰণে এইখিনি মেৰিনেট কৰিম। মেৰিনেট কৰি আছে পূৰা ভালছে, এইখিনি ঢালি মই এঘণ্টাৰ কাৰণে এইখিনি ফ্ৰিজত থৈ দিম। মই বজাৰৰ পৰা আহি এয়া শাক পাচলিবোৰ ধুই মেলি পূৰা কাটি লৈ এইখিনি কলমৌ, এইখিনি ধনিয়া, এইখিনি নলটেঙা মাছৰ লগত বনাব চাগে মায়ে। তাৰপিছত এয়া কল আনিছোঁ, জাহাজী কল, ভাইটিয়ে অ'টছৰ লগত খাব বুলি, ঘৰৰ হয় যিহেতু। আৰু এইখিনি আদা নহৰু মই পেষ্ট কৰি খুন্দিম। আহিছোঁ। আৰু এয়া আনিছোঁ আৰু গোল নেমু, যোনটো মোৰ বহুত বেছি ফেভৰেট হয়। এয়া তিয়ঁহ, তাৰপাছত এয়া তিতা কেৰেলা, তাৰপাছত জিকা, চবখিনি আনিছোঁ। এইখিনি এতিয়া ধুই মেলি এইখিনি ৰ'দত থৈ দিছোঁ অলপ দেৰি। আৰু এতিয়া মই আদা নহৰু খুন্দি আছোঁ। খুন্দি থ'লে আপোনাৰ মাংস মাছৰ কাৰণে ভাল, আৰু তেতিয়া আপোনাৰ সুবিধা হয় আৰু পটককৈ দি দিবলৈ। আৰু মই খালি বেছি মিহিটো নকৰোঁ, অলপ ৰাফলি কৰিম পেষ্টটো। আৰু গাইজ এতিয়া মই আপোনালোকক দেখাইছোঁ, এয়া পাভ মাছ ফ্ৰাই কৰিলোঁ, পূৰা ক্ৰিস্পি হৈছে। আৰু এয়া আপোনাৰ প্ৰনছখিনি, মিছা মাছখিনি, যোনটো মোৰ বহুত বেছি ফেভৰেট। খাই চাওঁচোন কেনেকুৱা লাগিছে গাইজ, চিয়াৰ্ছ। আৰু এয়া বনি আছে নলটেঙাৰ সৈতে পভা মাছৰ জোল, আৰু লগতে কচু আছে। কচুটো বহুত বেছি দি দিলে ভাল লাগে আৰু খাবলৈ, আৰু সিজে কচুটো বহুত বেছি ভাল লাগে। কচু মাছ আৰু টেঙা টেঙা জোল বনালে আপোনালোকে এনেকৈ খাই পাইছেনে গাইজ? এতিয়া মই বনাম কলমৌ ভাজি। তেল গৰম হৈ গ'ল, শুকান জলকীয়া আৰু নহৰু, সোৱাদ অনুসৰি নিমখ, এয়া ভাজি আছোঁ। হৈয়ে গ'ল, তাত খালি মই অকল নিমখ দিছোঁ, হালধিটো নিদিওঁ। হালধিটো দিলে খাই ভাল নালাগে। অকল
গাইজ মোৰ আজি ছানডে লাঞ্চ প্লেটাৰ ৰেডি হৈ গ'ল দেখিছেনে গাইজ কি ধুনীয়া লাগিছে দেখি পেলাই আজি ভাত খাই বহুত বেছি টেষ্টি লাগিব বহুত মানে ভাল লাগিব খাই আজি তো এয়া হৈছে আপোনাৰ পাভু মাছ ফ্ৰাই মিছা মাছ ফ্ৰাই কলমৌ ভাজি তাৰপিছত পলি লেটাৰ ফ্ৰাই তাৰপিছত এয়া নলটেঙাৰ সৈতে পাভু মাছৰ জোল বনাইছে ৱাও ধুনীয়া লাগিছে তো গাইজ এতিয়া ডিনাৰৰ কাৰণে ৰেডি কৰিবলগীয়া হৈ গ'ল চ' এতিয়া ভাইটিয়ে বনাব একচুৱেলি এইখিনি মটনখিনি মেৰিনেট কৰি থৈ দিছিলোঁ যে এতিয়া মানে বনাম চ' এইখিনি হৈ গৈছে আপোনাৰ আদা নহৰু পেষ্ট এইটো এটা মিডিয়াম চাইজৰ পিঁয়াজ তাৰপিছত এয়া তেজপাতা তাৰপিছত এই শুকান জলকীয়া 3টামান তাৰপিছত এইটো চপ কৰি থৈ দিয়া আপোনাৰ বিলাহী পেষ্ট আমি কুকাৰত বনাম অলৰেডি তেল দিলেই তেল গৰম হৈছে প্লিজ জমাই নিথাকিবি দেই তাৰপাছত ইয়াত দি দিলে আপোনাৰ তেজপাতা আৰু শুকান জলকীয়া আৰু দালচেনি ৱাও কি ধুনীয়া লাগিছে দেখিবলৈ পিঁয়াজখিনি অলপ ব্ৰাউন হ'বলৈ দিম তাৰপাছত ইয়াত দি দিলে বিলাহী খালি দেখুওৱা নহ'ল দিলে আদা নহৰু পেষ্ট তাৰপিছত ইয়াত মেইন বস্তু দিম যোনটো হৈছে নহৰু হ'ব নহৰুটো দি দিছোঁ সেইটো দিলে বহুত বেছি টেষ্টি লাগে খাবলৈ দি দিছোঁ এতিয়া মাটনখিনি এতিয়া হিলাই থাকিম অলপ দেৰিমান ধৰি লওক আপোনাৰ 10-15 মিনিটমান এনেকৈ হিলাই থাকিম আৰু ইয়াত মানে কথাটো কি হ'ল গোটা নহৰু দি দিলে মানে খাবলৈ বহুত বেছি সোৱাদ হয় মানে মাংসখিনি বহুত বেছি টেষ্টি হৈ যায় এতিয়া অলপ সিজিবৰ কাৰণে এনেকৈ ঢাকনাখন মাৰি থৈ দিছোঁ ৱাও কি ধুনীয়া লাগিছে ইয়াৰ পৰা পূৰা তেল ওলাই গৈছে আৰু অলৰেডি মানে পূৰা তেলিয়ে আছিলে মাংসখিনি পূৰা মজা মানে হিলাই এয়া দেখিছেনে গাইজ কি ধুনীয়া মটনৰ পিচ কৰিম আপোনাৰ পানী এতিয়া ঢাকনাখন মাৰি হুইচেল কিমানটা হুইচেল 2টা হুইচেল ন 5টা হুইচেল মাৰি ৱাও কি ধুনীয়া লাগিছে গাইজ এয়া চব হৈয়ে গ'ল ৱাও মজা লাগিছে চ' গাইজ মোৰ ডিনাৰ প্লেটাৰ ৰেডি হৈ গ'ল দেখিছেনে মটন গ্ৰেভি তিয়ঁহ তাৰপাছত গোল নেমু আৰু ভোট জলকীয়া ৱাও গাইজ লুকিং চ' য়ামি আৰু গাইজ আজি ব্লগটো মই ইমানতে শেষ কৰিছোঁ আশা কৰোঁ আপোনালোকে চাই চবেই ভালে পাব বুলি নেক্সট ব্লগত আপোনালোকক লগ পাইছোঁ টিল দেন ষ্টে টিউন এণ্ড বাই বাই গুড নাইট